এই আধাৰ কাৰ্ডটো বৰ্ড চাইড আছিল না, সেইটো 6 টকা ল'ৰা। 3 টকা বাকী থাকিল, পিছত দিম কৈছো আৰু। একবেলা গ'লে দেখোন, একবেলাটো গ'লে। জেৰক্সৰ দোকান আছিল, বন্ধ দেখোন। ইয়াতে এখন আছে নেকি? ক'ৰ পৰা আনিছে আপুনি মললৈ? কিমান হয় তাত? এইটো কি বস্তু? এইটো কি হয়? চন্দ্ৰপুৰ থানা বজাৰ গৈ আছোঁ। থানা বজাৰত আমি অকণমান দোকানৰ কাৰণে বস্তু আনিব যাম আৰু অকণমান জেৰক্স কিবা খাবৰ কাৰণে বস্তু লৈ আনিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এইফালে ঠাকুৰকুছিৰ যিটো নামঘৰ আহি পাইছোঁ। এতিয়া আমি আহি পালোঁ ঠাকুৰকুছিৰ যিটো বাথৌ মন্দিৰ, যিটো বড়ো সমাজৰ ঠাকুৰকুছিৰ বড়ো সমাজৰ বাথৌ মন্দিৰ হয়। নতুনকৈ এখন দোকান খুলিছে, একদিন নিশ্চয় সোমাম আৰু আজি সময় নাই। आ गया জানো লিখে নকৰিলোঁ নহয়, মালটো লৈ যোৱা তই। জেৰক্স অলপ কৰিবলগীয়া আছে। জেৰক্সৰ দোকানত আহিছিলোঁ। জেৰক্সৰ দোকানখন দেখি বন্ধ। এখন আমাৰ জেৰক্সৰ দোকান আছিল, বন্ধ দেখোন। ইয়াতে এখন আছে নেকি? জেৰক্স হ'ব নেকি? এইটো জেৰক্স কৰি দিবচোন। হয় নেকি? অঁ আকৌ 4 টকা দিব থাকিল, মই দি যাম দে। জেৰক্স কৰিলোঁ। তিন টকা বাকীয়ে থাকিল। বৰ্ড চাইড 6 টকা লৈ। এই আধাৰ কাৰ্ডটো বৰ্ড চাইড আছিল না, সেইটো 6 টকা ল'ৰা। ছাগলীকেইটা চাই যাওঁ ন চানা। এই এনেকুৱা ছাগলী আমি হেৰিতহে দেখা পাওঁ, কি কয় কুৰবানীৰ সময়ত এই ছাগলীটো বিৰাট হেৰি কৰে। হা নালাগে। হা কিমান নহয়, কিমান দামটো কওঁ এবাৰ। গোটেইকেইটা নহয় মতা ন? নহয়, এই এনেকুৱা ছাগলী ইয়াত দেখা নাই না, ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। ক'ৰ পৰা আনিছে আপুনি মললৈ? কিমান হয় তাত? দে গৈ থাকোঁ বাৰু।
অঁ দিছে খঙতে গুচি যায় যাব নহ'লে নাপালে নহ'লে আকৌ ভাড়া বুজি যাব একবেলা গ'লে দেখোন একবেলাটো গ'লে বজাৰ হিচাপত আজিতো মানুহ বহুত কম দেখিছোঁ মানুহ নাই ন টাইমো হ'ল না আজি থানা বজাৰ আছিল বজাৰ সামৰিলে আৰু দেখোন সামৰণি মাৰিলে একো নাই অকণমান বজাৰ কৰিলোঁ আহিলোঁ ফুৰিলোঁ আচলতে যিটো আমাৰ ব্লগিঙৰ উদ্দেশ্য বৰ বিশেষ নাই মোৰ হঠাৎতে কৰিলোঁ এইটো কি বস্তু এইটো কি হয় সেই লৈ যায় এই ছাগলীয়ে খাই খাই ধানে নাই আৰু দেখোন বেৰা দি ছাগলীয়ে খাই শেষ খতম ঘৰৰ ওচৰত খেতিটো যদি ভালকৈ চাব নোৱাৰে পিছে আচলতে এইবিলাক জ্বালাৰ কাৰণে মানুহে খেতি কৰা বাদ দিছে দেই খুব ভাল লগা এটা পৰিৱেশ খেতি পথাৰৰ মাজে মাজে গাঁও ঘৰ ৰাস্তা পৰিৱেশ হয়তো সেইকাৰণে ইয়াত অসমীয়াৰ গানৰ যিবিলাক গান আহি আছে গাঁৱলীয়া পৰিৱেশৰ গান প্ৰায়বিলাক গান ইয়াতে 2 তাৰিখ আহি আছে আজি 2 তাৰিখ নেকি অহা মাহৰ 2 তাৰিখে ইয়াতে এটা মাৰাথান ৰেলী আছে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব মোৰ কেমেৰাৰ থ্ৰুৱেদি অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আপোনালোকে ব্লগিংটো চাই থাকিব আমি গৈ পাম আৰু বেছি সময় নাই কৰিবলৈ আপোনাৰ ঘৰৰ ওচৰত প্ৰায়বিলাক গান জনপ্ৰিয় গান শ্বুটিং হৈছে আহি পালোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমাৰ ভিতৰত পকা সোমাল নে কি সোমাল তো বাই বাই